2021 বেচ নাট্যবৰ্ষৰ মহাতীৰ্থ মৰিশালীৰ অভূতপূৰ্ব সাফল্যৰ পিছত 2022-23 নাট্যবৰ্ষত পাপৰি মিনি থিয়েটাৰ মঞ্চত দেখিবলৈ পাব ৰাধেশ্যাম কলিতাৰ ৰচনা আৰু পৰিচালনাৰে এখন বাস্তৱধৰ্মী সামাজিক নাট কলংকিনী কইনা। কলংকিনী কইনা সকলো ছোৱালীয়ে সপোন দেখে এদিন তাই কইনা হ'ব, বোৱাৰী সাজি এখন নতুন ঘৰলৈ যাব। ময়ো সপোন দেখিছিলোঁ, কিন্তু বিয়াৰ দিনাই মোৰ হ'ব লগা স্বামীয়ে মোৰ শিৰত সেন্দুৰ পিন্ধোৱাৰ সলনি মোৰ গাত ছটিয়াই দিছিল আৰু কৈছিল মই কইনা হ'ব নোৱাৰো, কাৰণ মই কলংকিনী কইনা। কিন্তু কোনো নাৰীয়ে নিজে কলংকিনী হৈ নাযায়। কলংকিনী হয় পুৰুষৰ স্পৰ্শত। মোৰ মায়ে এদিন মোৰ বাবে যুঁজিছিল, অধিকাৰ বিচাৰি নহয়, স্বীকৃতি বিচাৰি। কিন্তু স্বীকৃতি নাপালে, পালে কেৱল শাৰীৰিক মানসিক নিৰ্যাতন। মোৰ মায়ে এতিয়া এখন অন্য পৃথিৱীত থাকে, য'ত দুখৰ অনুভৱ নাথাকে। আজিকালি মোৰ মায়ে নাকান্দে, হাঁহি হাঁহি কথা পাতে, কিন্তু কাৰ সতে নাজানো। আজিও মোৰ মায়ে কাৰোবাক দেখিলে কয়, মোৰ ছোৱালীজনীৰ বিয়ালে আহিব দেই। পথৰ কাষৰ গাড়ীবোৰ দেখিলে মায়ে জুমি জুমি চাই কয়, দৰা আহিছে, দৰা আহিছে, দৰা আহিছে। কিন্তু মায়ে নাজানে যে কলংকিনী কইনাৰ দৰা কেতিয়াও নাহে। দৰা কেতিয়াও নাহে।